নমস্কাৰ বন্ধু বান্ধৱসকল আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আসাম টেট 2021 ৰিভালিউচন হ'বনে বা পৰীক্ষাৰ বিসংগতি সমূহৰ পুনৰ পৰীক্ষণ হ'বনে নহ'ব প্ৰকৃতাৰ্থত প্ৰাৰ্থীসকলে ন্যায় পাবনে নেপাব যদিও সেবা কৰ্তৃপক্ষই ৰিভালিউচন বা বিসংগতিৰ সন্দৰ্ভত বিবেচনা কৰে তেনেহলে প্ৰাৰ্থীসকলে কিমান নম্বৰ লাভ কৰিব আদিৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰিম এতিয়া মই প্ৰথমতে এনসাৰ কি আৰু প্ৰশ্নকাকতৰ বিসংগতিৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী মহোদয়ে কি মন্তব্য সাংবাদিকৰ আগত দাঙি ধৰিলে সেয়া শুনাই ল'ব বিচাৰিছো একো বিসংগতি হোৱা নাই আপোনালোকেও কিছু অনুসন্ধান কৰাটো প্ৰয়োজন যদি বিসংগতি হৈছে আপোনালোকে অনুসন্ধান কৰি বিসংগতিটো ক'ত হৈছে দেখুৱাই দিয়ক যি এখন প্ৰশ্নকাকত লিক হোৱাৰ কথা ওলাইছিলে আমি লগে লগে তদন্ত কৰিলো কৰি পেলাই সেইখিনি পুলিচৰ ৰিপৰ্ট আমাৰ শিক্ষা বিভাগৰ ৰিপৰ্ট আমি এইটো সুনিশ্চিত কৰিছো কাৰণ আমি বাৰে বাৰে কৈ আছো আমি কঠোৰ হ'ব বিচাৰিছো শিক্ষকৰ মানদণ্ড নিৰূপণ কৰা গতিকে শিক্ষকৰ মানদণ্ড এতিয়া অভিযোগ আহিছে কুৱেশ্যন পেপাৰ টান হৈছে কুৱেশ্যন পেপাৰ সহজ কৰিতো মই শিক্ষক নিযুক্তি দিব নোৱাৰো টান হ'বই অহা বছৰ আৰু টান হ'ব তাৰপিছত টান হ'ব কাৰণ আমাৰ শিক্ষকৰ মানদণ্ডটো উন্নত কৰিব নোৱাৰিলে আমি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখিনিৰ লগত আমি প্ৰতিযোগিতাত যাব নোৱাৰো সৰ্বভাৰতীয় শিক্ষানুষ্ঠানবিলাকৰ লগত আমি প্ৰতিযোগিতাত যাব নোৱাৰো টেট পৰীক্ষাটো আমি পাতিছিলো সেইকাৰণে নহ'লে যিহেতু আমাৰ শিক্ষকৰ নিযুক্তি পৰীক্ষাও তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যিসকলে ডিএলএড ক্লিয়াৰ কৰিলে বিএড পাছ কৰিলে কিন্তু টেটটো পাছ কৰা নাই গতিকে তেওঁলোকক সুবিধা দিয়াৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হ'ল এতিয়া তেওঁলোকে 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত তেওঁলোকে আবেদন কৰিব পাৰিব বন্ধু বান্ধৱসকল আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিলে তেওঁৰ মতে কোনো ধৰণৰ বিসংগতি হোৱা নাই সেয়েহে সেবা কৰ্তৃপক্ষয়ো একেধৰণৰ বক্তব্য দাঙি ধৰিবলৈ চেষ্টা চলাব প্ৰকৃতাৰ্থত কিছুমান প্ৰশ্নৰ এনসাৰ কি যে ভুল আছিল বা ফলাফলত যে বিসংগতি থকাটো নিশ্চিত সেয়া সত্য হয় কিন্তু এনে এটা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিয় এনেদৰে মন্তব্য দাঙি ধৰিলে সেয়া এতিয়া টেট পৰীক্ষাৰ্থী প্ৰাৰ্থীসকলৰ লগতে ৰাজ্যখনৰ সচেতন মহলৰ মাজত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে বন্ধু বান্ধৱসকল এতিয়া মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছোঁ কথাটো হ'ল অহা 27 ডিচেম্বৰ তাৰিখে সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা অফিচিয়েলি এটা নটিচ ৰিভালিউচন অথবা এই বিসংগতিৰ সন্দৰ্ভত দিয়াৰ সিদ্ধান্তৰ কথা জানিব পাৰিছোঁ এতিয়া কথা হ'ল আহিবলগীয়া এই নটিচখনে প্ৰাৰ্থীসকলক কিদৰে সকাহ দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যদি সেৱা কৰ্তৃপক্ষৰ নটিচখন প্ৰাৰ্থীসকলৰ মনপুত নহয় তেনেস্থলত প্ৰাৰ্থীসকলে পুনৰ জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব প্ৰয়োজন হ'লে মহামান্য হাইকোৰ্টৰো দ্বাৰস্থ হ'ব লাগিব বন্ধু বান্ধৱসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেধৰণৰ ভিডিঅ' মই আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহোঁ বাই